তাৰ ফল মহাভাগৱত শুকমুখে আহি ভূমিত ভৈল বিনীত ৰসত্ব চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিউক ৰস অমৃত। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কৃষ্ণৰ গুণানুকীৰ্তন কৰিবলৈ নামঘৰৰ প্ৰতিষ্ঠা কৰিছিল আৰু ময়ো নামঘৰত গৈ ভাল পাওঁ। প্ৰথম আৰু প্ৰধান কথাটো হ'ল মই যেতিয়া নামঘৰ এটালৈ যাওঁ তেতিয়াই মোক লগে লগে শান্তিৰ আভাই আৱৰি ধৰে। শান্তিপূৰ্ণ পৰিৱেশে মোক দৈনন্দিন জীৱনৰ বিশৃংখলতাৰ পৰা আঁতৰি থাকিবলৈ অনুমতি দিয়ে। যদিওবা মাত্ৰ এটা চমু মুহূৰ্তৰ বাবে এই নিস্তব্ধ আশ্ৰয়স্থলত মই মোৰ মনটো পৰিষ্কাৰ কৰিব পাৰোঁ, লগতে আধুনিক পৃথিৱীৰ হুলস্থুলীয়া পৰিৱেশৰ পৰা মনটো আঁতৰাই ৰাখিব পাৰোঁ। নামঘৰৰ ভিতৰৰ ধূপৰ সুগন্ধি, চাকিৰ আভা, দবাৰ ধ্বনি, বাপ আই সমস্তৰ নাম প্ৰসংগ, মণিকূটৰ ভিতৰত থকা গুৰু আসন, এইবোৰৰ মাজেৰে মই মোৰ অন্তৰ্নিহিত আত্মাৰ লগত পৰমাত্মাৰ সৈতে এক সংলাপত লিপ্ত হওঁ। ই হৃদয়ৰ ভাষা, আশা, আকাংক্ষা প্ৰকাশ কৰিবলৈ অনুমতি দিয়া এক নীৰৱ কথোপকথন। হে বাপ আই সমস্ত, নামঘৰত গৈ প্ৰাৰ্থনা কৰা মানে হ'ল ঈশ্বৰৰ উপাসনা কৰা। নেদেখাজনৰ ওচৰত যেতিয়া সুৰ, চন্দ্ৰ, লয়ৰ সৈতে তেখেতৰ গুণানুকীৰ্তন কৰি আত্মনিবেদন কৰা হয়, সেই প্ৰাৰ্থনাৰ দ্বাৰাই আমাৰ আত্মাৰ লগত পৰমাত্মাৰ মিলনৰ পথ প্ৰশস্ত হয়। আমি শিশু অৱস্থাৰ পৰাই নামঘৰত গৈ প্ৰাৰ্থনা কৰি মনৰ পবিত্ৰতা অৰ্জন কৰিব পাৰিলে ভৱিষ্যতে অশুভ বিষয় বাসনাই মন তলাব নোৱাৰে। হে বাপ আই সমস্ত, আমাৰ ঘৰতো যদি পুৱা গধূলি এগছি চাকি জ্বলাই প্ৰাৰ্থনা কৰোঁ, তেতিয়া অপায় অমংগলে প্ৰৱেশ কৰিব নোৱাৰে। আমাৰ বিদ্যালয়ত প্ৰৱেশ কৰাৰ পাছতো প্ৰাৰ্থনা কৰাটো আৱশ্যকীয় অংশ। এজন সুব্যক্তি ৰূপে প্ৰতিষ্ঠিত হ'বলৈ অন্যান্য দিশসমূহৰ লগতে আধ্যাত্মিক জ্ঞানৰ বহুতে প্ৰয়োজন। গতিকে মই ভাবোঁ আমি শিশু অৱস্থাৰ পৰাই নামঘৰত গৈ প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰণিপাত জনাই প্ৰাৰ্থনা কৰি আমাৰ জীৱনটো ধন্য কৰি তুলিব পাৰোঁ। অমৃতং মধুৰম সৌম্য প্ৰাৰ্থনাহিত ততুৰিকম। অমৃত খোৱাতকৈ প্ৰাৰ্থনা কৰা আৰু উত্তম। মহাপুৰুষীয়া ধৰ্ম মানিবলৈ হ'লে 5টা প্ৰতিজ্ঞা সদায় মনত ৰখা উচিত। সেই 5টা প্ৰতিজ্ঞা হ'ল: মই কেতিয়াও মিছা কথা নকওঁ, মই কামেৰে হওক বা বাক্যৰে হওক কোনো মানুহৰ মনত কেতিয়াও আঘাত নিদিওঁ, মই কাৰো উপকাৰ কৰিব নোৱাৰিলেও কোনো কাৰণতে কাৰো অপকাৰ নকৰোঁ, মই কেতিয়াও অখাদ্য ভক্ষণ নকৰোঁ, মই কেতিয়াও অন্তৰত কপট ভাৱ নাৰাখোঁ। হে বাপ আই সমস্ত, এইখিনি কৈয়ে